पुष्पा पुष्पा राज झुकेगा नहीं साला। नजरें मिलते ही नजरों से नजरों को चुराए, कैसी ये हया तेरी जो तू पलक को झुकाए। रब जो पोशीदा है उसको निहार तू, और जो गर्विदा है उसको ताले तू। तेरी झलक सर्फी श्रीबल्ली नैना मदक बर्फी, तेरी झलक सर्फी श्रीबल्ली बातें कर दर्फी। वाह 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 আজি কবলৈ বাকী নাই পুষ্পা সং পুষ্পা পুষ্পা ৰাজ ঝুকেগা নাহি সালা। তোমার শুকুর সানি হুয়ানি যেন হরিণী নয়নি, তোমার শুকুর সানি হুয়ানি সালে যাই মরম লাগি। এ মজা, তয়ো কিন্তু সাংঘাতিক। মই গানটো গালোহে, তই কিন্তু একেবাৰে অসমীয়াতে গাই দিলি। এ মজা। আৰুনো কি, অসমীয়া আমাৰ মান, অসমীয়া আমাৰ প্ৰাণ, গতিকে অসমীয়াক জীয়াই ৰখাটো হৈছে আমাৰ কাম। এ মজা। গুড মৰ্ণিং মইনা কলিজাহঁত। গুড মৰ্ণিং ছাৰ। তেন্তে গল্লু, আজি ক্লাছটো আৰম্ভ কৰাৰ আগতে তুমি পটককে সুন্দৰকৈ কবিতা এটা মাতি দিয়াচোন দে। অ'কে ছাৰ, শুনি যোৱা। পুষ্পা মানে ফুল নে জুই, কালি ৰাতি ভাবিলো মই শুই শুই, নাপালো একো উত্তৰ, মাথাটোহে মাৰিল চক্কৰ। তাৰ পাছত মই গলো টোপনি, সপোনতো ফুৰিলো উত্তৰ বিচাৰি, নাপালো একো উত্তৰ, মাথাটোহে মাৰিল চক্কৰ। ছাৰে পঢ়াইছিল পুষ্পা মানে ফুল, কিন্তু চিনেমাত আহিল পুষ্পা মানে জুই। লাগিছে বহুত খেলি মেলি, সেয়েহে দিলো ভাবিব এৰি, পুষ্পা মানে ফুল নে জুই। ভাল লাগিল, কিন্তু গাধ, পুষ্পা মানে ফুল বুলি জানিবই লাগে, এই জুইটোনো আকৌ আহিল ক'ৰ পৰা? ছাৰ, তাৰ মানে আপুনি চিনেমাখন চোৱাই নাই। কোনখন চিনেমা? পুষ্পা যে ছাৰ, পুষ্পা পুষ্পা সাউথ ইণ্ডিয়ানৰ নতুন মুভি। আলু অৰ্জুন আৰু ৰাশ্মিকা মন্দানা আছে নহয়। এইকেইদিন ফেচবুক ইনষ্টাগ্ৰাম চব জেগাতে ভাইৰেল হৈ আছে। তেৰি ঝলক সৰ্ফি শ্ৰীবল্লী নৈনা মদক বৰ্ফি, অ তেৰি ঝলক সৰ্ফি শ্ৰীবল্লী বাতে কৰে দো হৰফি। এইবোৰ নাই শুনা নেকি ছাৰ আপুনি? সেইখন চিনেমা, সেইখন চালো। সঁচাকে এইকেইদিন ফেচবুক ইনষ্টাগ্ৰাম চব জেগাতে লেঙুৰা লেঙুৰি বহুত ওলাই গল। ইনষ্টাগ্ৰাম ৰিলছ চালে সেইটোৱে দেখো, পুষ্পা ৰাজ ঝুকেগা নাহি সালা। এ মজা। আৰু ছাৰ, সেইখন চিনেমাতেতো আছে, পুষ্পাক ফুল বুলি ভাবিছা নেকি? জুই হয় মই, জুই। তাতে আছে पुष्पा को पुलार समझा है क्या, फायर है मैं। ओ तेरी झलक सर्फी श्रीबल्ली नैना मदक बर्फी, ओ तेरी झलक सर्फी श्रीबल्ली बातें करे दो हरफी। এ মজা। সঁচাকৈয়ে মজা। ছাৰ, এই আনন্দৰ মুহূৰ্ততে যদি আপুনি অনুমতি দিয়ে, তেন্তে মই এই তেৰি ঝলক সৰ্ফি গানটো আমাৰ অসমীয়া কাৰ্টুন ভাৰ্চনত গাই দিওঁনে? আইঅ ৰখি, এইবোৰ কি কৈছা তুমি? ইমান ধুনীয়া কামৰ কাৰণে তুমি অনুমতি লৈছা? নেলাগে, অনুমতি নেলাগে, গাই দিয়া। অ'কে ছাৰ, তেন্তে শুনি যোৱা। আজিকালি হোৱাটছএপ ফেচবুকত কি হয় হয়তো সকলোৱে জানে। কাৰোবাৰ ব্ৰেকআপ ষ্টেটাছ, নহলে কাৰোবাৰ লভ ষ্টেটাছ, ধোখা খাই কিছুমানে ষ্টেটাছত দিয়ে ছিংগল লাইফ ইজ দ্য বেষ্ট বুলি। সঁচা ভাল পোৱা নাই আজিকালি, চবফালে মাথো ধোকা। সঁচা ভাল পোৱা নাই আজিকালি, ভাল পালে কান্দিব পাবাই। হে মজা ৰখি, মজা। সঁচাকৈয়ে বহুত মজা লাগিছে।
মজাটো লাগিবই আৰু ছাৰ আজিকালি চাউথ ইণ্ডিয়ানৰ চিনেমাবোৰ এনেকা মজাকে আহিছে কৈছো নহয় ছাৰ বলিউডক পিছ পেলাই গৈছেগে পিচটো পেলাবই বলিউডক চাউথ ইণ্ডিয়ানৰ চিনেমাবোৰ নতুন নতুন কনচেপ্টৰ ওপৰত বনোৱা হয় আৰু বলিউডৰ ফিল্মবোৰ আগৰ পুৰণা ফিল্মবোৰকে ৰিমেক নেপটিজম এই নেপটিজমটোৱে মেইনকে বলিউডক খাই পেলাইছে সেইটোৱেইটো প্ৰব্লেম হ'ল ছাৰ নেপটিজমটোৱেইটো প্ৰব্লেম হ'ল নহ'লে মোৰ এই ধুনীয়াকে সপোন এটা আছিল যে কোনোবা দিনা বলিউডত ষ্টাৰ হ'ম ফেমাছ হ'ম গোটেই পৃথিৱীত নহ'লেও ভাৰতবৰ্ষত ৰাজ কৰিম কিন্তু নাই যিটো নেপটিজম চলিছে আজিকালি মোৰ মামা খুৰা খুৰী কোনোবা সম্বন্ধীয় ক'বলৈও কোনো নাই বলিউডত গতিকে সেই সপোনটো সপোন হৈয়ে ৰ'ল আৰু ছাৰ হয় নেকি সপোনটো সপোন হৈয়ে ৰ'ল তেনেহ'লে ৰখি তোমাৰো তেনেকুৱা কিবা সপোন আছিল নেকি বলিউডত আছিল ছাৰ মোৰো সপোন বুলি আছিল সপোন কাৰ নাথাকিব ছাৰ বলিউডত ষ্টাৰ হোৱাৰ লগে লগেই যিটো ফেচিলিটিজ যিটো চিকিউৰিটি আইঐ মজা লাগি যায় ছাৰ ইমাজিন কৰি যিটো ভাল লাগে কৈছো নহয় ছাৰ নক'ব আৰু কৰবাত গ'লেও আগে পিছে চিকিউৰিটি যাব বডিগাৰ্ড যাব বাহ ছাৰ বাহ তেনেকুৱা লাইফ জীয়াবলে কাৰ মন নাযায় ছাৰ কাৰ মন নাযায় মজা কিন্তু সপোনবোৰ সপোন হৈয়ে ৰ'ল আৰু তহঁতৰ ছাৰ এই ৰখিয়ে কোৱা বলিউডৰ চিকিউৰিটি বডিগাৰ্ড সেইবোৰৰ পৰা মোৰ কথা এটা মনত পৰিছে কি কথা মানে ছাৰ বলিউডৰ ষ্টাৰবোৰক যিমান চিকিউৰিটি বা যিমান ফেচিলিটিজ দিয়ে সিমান ফেচিলিটিজ যদি আমাৰ দেশৰ চাইণ্টিষ্ট ইঞ্জিনিয়াৰবোৰক দিয়া হ'লে আমাৰ দেশৰ চাইণ্টিষ্ট ইঞ্জিনিয়াৰবোৰে আমেৰিকা লণ্ডনত গৈ কাম কৰিবলগীয়া নহ'ল হ'লে আৰু যদি আমেৰিকা লণ্ডনত কাম নকৰি আমাৰ নিজৰ দেশতে কাম কৰিলে হ'লে তেতিয়াহ'লে আমাৰ দেশখন কিমান উন্নতি হ'ল হ'লে এবাৰ ভাবিছেনে ছাৰ কথাটো নহয় জানো ছাৰ মজা গুল্লু মজা তই ঠিক কথাকে গলি বোকাৰ মাজত পদুম হৈ ফুলিলি তই বোকাৰ মাজত পদুম হৈ ফুলিলো মানে ছাৰ চিন্তা কৰিব নালাগে দে ভালকে কৈছো তেনেহ'লে থেংক ইউ ছাৰ ৱেলকাম সঁচাকেও বলিউডৰ ষ্টাৰবোৰক যেনেকে ফেচিলিটিজ দিয়া হয় ঠিক তেনেকে আমাৰ দেশৰ ইঞ্জিনিয়াৰ চাইণ্টিষ্ট সেইবোৰকো যদি তেনেকুৱা ভাল ভাল ফেচিলিটিজ দিয়া হ'লে আজি আমাৰ দেশখন বহুত উন্নতি হ'ল হ'লে কিন্তু নাই কৰিবি কি সেইকাৰণে ভাল ভাল চাইণ্টিষ্টবোৰো নাচাত গৈ কাম কৰিছে বেলেগ দেশক উন্নতি কৰাই আছে কিন্তু আমাৰ দেশখনে হাত সাৱটি বহি চাই আছে আমাৰ পিঠাৰে বেলেগক বিহু কৰিব দিছে মজা দে ৰখি ক্লাছটো সামৰি যোৱাৰ আগতে তেৰি জলকটোকে এবাৰ শুনাই দে আৰু ओ तेरी झलक सर्फी श्रीवल्ली नैना मदक बर्फी ओ तेरी झलक सर्फी श्रीवल्ली बातें करे दो हरफी মজা বাবলু দে তুমিও ডায়লগ এটা শুনাই দিয়া पुष्पा को प्यार समझा है क्या फायर है मैं फायर पुष्पा राज झुकेगा नहीं साला মজা সঁচাকৈয়ে মজা লাগিল মই গলো আৰু বাই বাই মজা হে গাইজ যদি ভিডিঅ'টো ভাল লাগিলে আৰু যদি এনেকুৱা ভিডিঅ' আগলৈও চাই যাব বিচাৰে তেন্তে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি যাব